শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু আজিৰ এই খেলখন উপভোগ কৰিবলৈ অহা আমাৰ অঞ্চলৰ শ্ৰদ্ধা ৰাইজ মনে খুব উৎসাহিত হয়েছে, কারণ আপনারা যেভাবে খেল প্রদর্শন করেছেন খুব ভালোভাবে খেলছেন। খেলখন উপভোগ কৰি ভালে লাগিল। আজি গান্ধী জয়ন্তী হয়, জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন। ইয়াৰ লগত সংগতি ৰাখি বীৰ जोहोलाव ছ'চাইটি নামৰ আমাৰ এটা জাৰাগুৰি খেল পথাৰত আমাৰ প্ৰতিযোগিতা সিহঁতে আয়োজন কৰিছে। ইয়াত মুঠ 4খন টিমে যোগদান কৰিছিলে। তাৰ ভিতৰত চূড়ান্ত যিটো ফাইনেল খেলখন, এই চূড়ান্ত ফাইনেল খেলত কোকৰাঝাৰ চাই ভাৰ্চেছ আলিপুৰদুৱাৰ জংচন, এই দুয়োটা টিমৰ লগত ইয়াত ভাল এটা খেল প্ৰদৰ্শন কৰা হ'ল। লাষ্টত আমি দেখিবলৈ পালোঁ কোকৰাঝাৰ চাইয়ে 3 গ'ল দি পেলাই তাৰপিছত আমাৰ আলিপুৰদুৱাৰ জংচনে 1 গ'ল। গতিকে 3-1 জিকিবলৈ সক্ষম হৈছে কোকৰাঝাৰ চাই। খেলখন কিন্তু দুয়োটা দলে বহুত ভালকৈ খেলিছে। আজি যেনেকুৱাকৈ দৰ্শক আহিছে, দৰ্শকৰ মানে এনেকুৱা সমাগম আপুনি মানে দেখিলে মানে আমি আচৰিত হৈছোঁ। বহুত মানুহৰ সমাগম আছিলে। গতিকে ৰাইজৰ বিফল হোৱাৰি আৰু দুয়ো টিমৰ খেলুৱৈসকলৰ ভাল এটা খেল প্ৰদৰ্শন কৰাত আমিও খুব আনন্দ উপভোগ কৰিছোঁ। গতিকে মই ভাবোঁ তেনেকুৱাকৈ খেল যদি ইয়াত হৈ থাকে, নিশ্চয় আমাৰ যিসকল প্ৰতিভাৱান খেলৰ লগত সম্বন্ধ থকা আমাৰ উঠি অহা ছোৱালীবোৰ আছে বা যুৱতীবোৰ আছে, সিহঁতে নিশ্চয় ভৱিষ্যতত এই খেলখনক ইহঁতেও মানে ফ'ল' কৰিব। ফ'ল' কৰি পেলাই আমাৰ এই অঞ্চলৰ পৰাও নিশ্চয় তেনেকুৱাকৈ 1-2জন খেলুৱৈগৰাকী ইয়াৰ পৰা যাব বুলি আশা ৰাখিছোঁ। কাৰণ খেল এখন আমি যদি ক'বলৈ যাওঁ, খেলত আজিকালি বহুতো মানে ফেচিলিটি আছে। এটা কথা মই ক'বলৈ পাহৰা নাই যে আপোনালোকে নিশ্চয়কৈ জানে, আজি হলীচৰণ নাৰ্জাৰী ডাঙৰীয়াই আগৰ ক্লাববিলাকত যেনেবিলাকত তেওঁ অকশ্যনত লৈছিলে, এইবাৰ অলমষ্ট 2 কোটি হৈ আছে, তাৰ 1 crore বহুত ওপৰত আছে। গতিকে মই ভাবোঁ খেলটো হ'ল মানে নিজৰে একটা মানে নিজৰ ভৰিত থিয় হ'ব পৰা এটা ইয়াৰ প্ৰফেশ্যন হয় মানে। গতিকে আজি খেল ভালে হ'ল। তেনেকুৱাকৈ খেল বিভিন্ন জেগাত যাতে আয়োজন কৰে আৰু আমাৰ যিসকলে খেলৰ লগত ভাল এটা সম্বন্ধ থাকে তেওঁলোককো আমি উৎসাহ যোগোৱাৰ দৰে হ'ব। গতিকে মই যি ছ'চাইটিয়ে আজি এইটো আয়োজন কৰিলে তেখেতসকলক মানে থেংকছ জনাইছোঁ আৰু বিশেষকৈ ৰাইজক মানে বিপুল হোৱাৰি জনাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত অংশগ্ৰহণ কৰা 4টা দলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যি দলে বিজয়ী হ'ল ইহঁতক আকৌ মোৰ আন্তৰিকভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মুঠতে 4খন দলৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। এইখিনি আছে।